দাদা মোৰ চোন ৰাতি ৰাতি টোপনিয়ে নাহে কি বা হৈছে হা কি হ'বনো পাবজি খেলা নেকি তই নেখেলো তইচোন মোবাইলটো লাৰিব নিদিয়া হা গোটেই খিনাই গ'লো এতিয়া ছোৱালীও মোক নোচোৱা হৈছে দাদা এটা উপায় দিয়ক না পেলেচ উপায় লাগে ন তোক দি আছো ৰ উপায় এটা দি আছো ভাল উপায় এটা দিম তোক দিয়া দিয়া তই এটা কাম কৰিবি কি কাম আৰে কৈ আছো না শুন শুনিম দে তই আমাৰ ঢেকুনী কুকুৰটো আৰু ঢেকুৰা কুকুৰটোৰ পুৰা মুখ লৈ পুৰা মিক্স কৰি কেনে ধুবুৰী বনাই দি তাৰপিছত ৰাতি খোৱাৰ আগত দুটোপালকৈ মানে মিক্স কৰা যিখিনি আছিল মোৰ সেইখিনি দিবি চকুত তাৰপিছত নিশ্চিন্ত মনে পুৰা একদম শুই থাকিব পাৰিবা টোপনি পুৰা ক'বই নালাগে ৰাতিপুৱা কি অহাকালি ৰাতিলৈকে এনেকুৱা টোপনি আহিব বুজিছা সঁচাকৈয়ে নে তই এটা কাম কৰিবি আৰু কি কাম ঢেকুনী কুকুৰটোৰ যেতিয়া য'ত যাব তেতিয়াই তই তাৰ পিছে পিছে ঘূৰি ফুৰিবি এটা চৰিয়া লৈ হয় তাৰপিছত আকৌ ঢেকুৰা কুকুৰটোৰ য'ত যাব তাতেও তই এনেকৈ চৰিয়া লৈ ঘূৰি ফুৰিবি মানে যেতিয়াই ঠেং দাঙিব তেতিয়াই জানিবি সি চুচু কৰিব বুজিছা তেতিয়াই চুচু কৰিব তেতিয়াই ভৰাই দিবি আৰু ডাইৰেক্ট চুচু মানে কি দাদা এই গাধ চুচু মানে সি মুতিব তাকো নাজানো ইমান গাধ হৈ আছে এতিয়ালৈকে চুচু মানে কি বুজি নাপায় তাৰপিছত দাদা তাৰপিছত তই বাকীখিনিচোন আগত ক'লোৱে এনেকৈ ঘাটি কেনে গুলি কেনে চকুত দিব লাগে কিবা কিবি হয় নে নহয় তই বাকীখিনি জানিবিয়ে ইমানটো গাধ নহয় তই গাধ বুলিলোঁ সৈতে ইমানটো গাধ নহয় হয়নে নহয় মই এতিয়া কুকুৰৰ পিছফালে চৰিয়া পাতোগৈ মোক খনি এনে ক'লো সি বুজিয়ে নাপালে